কবিতাৰ শিৰোনাম তুমি ভবাৰ দৰে নহয়। কবি ত্ৰৈলোক্য লহকৰ, পাঠ ঋতুৰাজ। পোৱা নোপোৱাৰ বেদনাৰে পাহৰিলোঁ নিজকে, দুচকুৱে সপোন দেখিব এৰিলে। কিন্তু ঘূৰি অহাৰ বাবে চেষ্টা মোৰ, নিজক আকৌ এবাৰ পাবলে, জীৱনটো ঘূৰাই আনিবলৈ চেষ্টা মোৰ, দুচকুত নতুন সপোন দেখাৰ চেষ্টা মোৰ। ক'লা ডাৱৰ ফালি পোহৰৰ সন্ধান বিচাৰি, আকৌ জীৱনৰ ডেউকা মেলি নীলিম আকাশলৈ উৰিবৰ মন মোৰ। তুমি যদি ভাবিছা এয়াই শেষ মোৰ জীৱন নাটক, তেন্তে তুমি ভবাৰ দৰে নহয় জীৱন মোৰ। জীৱনটোক নকৈ সজোৱাৰ প্ৰবল হেঁপাহ জাগিছে মোৰ, আকৌ জি উঠিছো মই, জি উঠিছে মোৰ এই মৰসা সপোনবোৰ।